हेलो गाइज वेलकाम बैक टू आवर यूट्यूब चेनेल। आशा करूँ सकलोरे खबर भालेই, मोर खबर ভাল। আজি मैं एटा रेसिपि आपनालोকৰ লগত शेयर কৰিম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আজি মই বনাম লাই শাকৰ লগত গাহৰি মাংস, একেবাৰে মছলা ব্যৱহাৰ নকৰাকৈ। চাই থাকিব। মাংসখিনি ভালকৈ ধুই ল'লোঁ। পিঁয়াজ দুটা, বিলাহী দুটা আৰু আলু দুটা, আদা নহৰু অকণমান থেতেলিয়াই লৈছোঁ। মই মিক্সিত মাৰি লোৱা নাই। তাৰপাছত ভোট জলকীয়া এটা লৈছোঁ, লগতে লাই শাক। এতিয়া কেৰাহীখন গৰম কৰি তাত মই মিঠাতেল দি তেলখিনি ভালকৈ গৰম হোৱাত পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাত মই আদা নহৰু বটাখিনি দি দিলোঁ। এতিয়া ভালকৈ ভাজি ল'ম। এইখিনি ভালকৈ ভাজি লোৱাৰ পাছত মই মাংসখিনি এড কৰি দিছোঁ। এতিয়া মাংসখিনি ভালকৈ লৰাই ল'ম। সৰু চামুচ এখনৰে হালধি আধা চামুচ আৰু নিমখ 1 চামুচ দি দিছোঁ। এইখিনি এতিয়া ভালকৈ লৰাই মই 2 মিনিটমান ভাজি ল'ম। মাংসখিনি অলপমান ভাজ খোৱাৰ পাছত মই আলুৰ কেইটুকুৰা দি দিছোঁ। আলু কেইটুকুৰাও মই বইল কৰি লোৱা নাই আগতীয়াকৈ। তাৰপাছত মই জিৰা অকণমান দিছোঁ জোখমতে। প্ৰথমৰ পৰা লাষ্টলৈকে মই জুইটো একেবাৰে কমতেই ৰাখিলোঁ। এতিয়া 2 মিনিট সময় আকৌ ভাজি ল'লোঁ। তাৰপাছত মই কাটি থোৱা বিলাহী কেইটুকুৰা এড কৰি দিছোঁ। এইখিনি আকৌ 2 মিনিটমান ভাজি হোৱাৰ পিছত মই ভোট জলকীয়া আধাখিনি দিছোঁ, মানে ছোৱালীলৈ নমাই থ'ব লাগিবতো। তাৰপাছত আকৌ গোটেইখিনি দি দিম যিখিনি কাটি থৈছিলোঁ। এতিয়া মই ভালকৈ লৰাই 5 মিনিটৰ কাৰণে মই ঢাকনি মাৰি থ'লোঁ। তাৰপাছত এয়া দাঙি চাইছোঁ, পূৰা তেল ওলাইছে। এতিয়া মই অকণমান পানী দিম। আপোনালোকে ইচ্ছা কৰিলে গৰম পানীও দিব পাৰে, কিন্তু মই ঠাণ্ডা পানীয়ে দিছোঁ, অকণমান দিছোঁ। জুইটো একে কমতে ৰাখিছোঁ দেই। এতিয়া মই আকৌ 5 মিনিটৰ কাৰণে ৰাখি দিম। এয়া 5 মিনিটত ধুনীয়াকৈ উতল আহি গৈছে। এতিয়া মই লাই শাককেইডাল দি দিছোঁ। শাকখিনি মই একেবাৰতে দি দিয়া নাই, মই আধা আধাকৈ দিছোঁ। এতিয়া মই ছোৱালীলৈ অকণমান নমাই থ'লোঁ। তাৰপাছত যিখিনি ভোট জলকীয়া মই থৈ দিছিলোঁ সেইখিনি আকৌ দি দিছোঁ। 5 মিনিট মই আকৌ উতলিবলৈ দিলোঁ। জুইটো একেবাৰে কমতে আছে বাৰু। এতিয়া মই অফ কৰি দিলোঁ। এয়া মোৰ মাংস ৰেডি হৈ গ'ল। বাই বাই, ভালে থাকক। আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে।